নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই সিমান্ত এসবি সিমান্তলৈ আৰু আজি এটা খুব ধামাকা ভিডিঅ' হ'ব আৰু চ্যালেঞ্জিং ভিডিঅ' হ'ব আৰু ৰাবাব টেঙাৰ চ্যালেঞ্জ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব হেখলৈকে আৰু স্কিপ নকৰিব আৰু লগতে কোনে কোনে কাৰ লগত চ্যালেঞ্জ কৰিম আপোনালোকক দেখাই আছো আৰু চাই থাকক ভিডিঅ'টো আৰু এইফালে আছে জান্তু বৰা এইটো জান্তু বৰা ই কৰি আছে মানে কিহৰ লগত হ'ব চ্যালেঞ্জটো মছলাটো বনাই আছো মই চ্যালেঞ্জটো কিহৰ লগত হ'ব ৰাবাব টেঙা আৰু ইয়াৰ ৰাবাব টেঙা আমি ৰসুন দি চ্যালেঞ্জ কৰিম ৰসুনে হেতি খাম জলকীয়া দিম ধনিয়া দিম ধনিয়া পাত আছে মান ধনিয়া আৰু যদি চ্যালেঞ্জত হাৰে তেতিয়া কি হ'ব চ্যালেঞ্জত হাৰিলে হ'ব আপোনালোকে দেখুৱাই দিছো আপোনালোকক এই দুটা দেখিছে এই দুটা ভূত জলকীয়া খাব লাগিব যোনে হাৰে সি খাব লাগিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰো চ্যালেঞ্জৰ কাৰণে এতিয়ালৈকে ৰাবাব টেঙা পৰাই হোৱা নাই আৰু পাৰিম এতিয়া আপোনালোকে চাই থাকক আৰু কেমেৰাটো দিছো আৰু মই গছত উঠি গৈছো আৰু চাই থাকক আমাৰ ইতিমধ্যে সব বস্তু ৰেডি হৈ গৈছে এফালে ৰাবাব টেঙা দুটা লৈছো আৰু এফালে জলকীয়া দেখিছে কি আছে এইটো নহৰু এই ধনিয়া খুন্দা এইটো নহৰু আৰু মান ধনিয়া ইয়াত মিক্স আছে এইটো মানে খুন্দি থোৱা এয়া সল্ট মানে নিমখ আৰু এইটা মেইন বস্তু কিটা আৰু পানী লৈ লৈছো পানীটো লাগিবই যিহেতু এই দুটা মেইন বস্তু কিটা समझ रहे हो आप আৰু পানীটো লাগিবই যিহেতু হাৰিলে ভূত জলকীয়া খাব লাগিব আৰু কোনে হাৰে কোন জিকে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এইফালে আছে ডলি থাকিব ডলিয়ে ক'ব কোন হাৰিছে কোন জিকিছে আৰু আমি চ্যালেঞ্জ কৰা জেগা বিচাৰি পাই গ'লোহি পথাৰ আৰু এতিয়া যিহেতু আঘোণৰ বতৰ সবফালে ধান আছে আপোনালোকে দেখিছে আৰু পথাৰত যিহেতু ৰাবাব টেঙা খায় আৰু আমি পথাৰত আজি ৰাবাব টেঙাৰ চ্যালেঞ্জ কৰিম আৰু আমাৰ ৰেডি হৈ আছে এইফালে জান্তু বৰাই কাটি আছে ৰাবাব টেঙা আৰু এইফালে আছে ডলি তই চ্যালেঞ্জ কৰিবি নেকি মোৰ লগত ৰাবাব টেঙা কৰিবি জলকীয়া খাব পাৰিবি নে যদি যোনে খাৰে এই দুটা খাব লাগিব দেখিছে নহয় কোনে খাবলৈ পায় মই পাওঁ নে জান্তু বৰাই পায় আৰু আমাৰ দুটাৰ মাজতে আজি হ'ব চ্যালেঞ্জ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো কোন জিকে কোন হাৰে কোনে খাব লাগিব এই দুটা ভূত জলকীয়া আৰু ৰিয়াকশ্যন কেনেকুৱা হয় চাই থাকক পানী জাৰটো আনি থোৱা আছিলে পানী জাৰ লাগিবই সেইফালে থাকি আহিলে এতিয়া সব ৰেডি হৈ গ'ল আৰু সমান ভাগ কৰি ল'লো ৰাবাব টেঙা আৰু এইফালে জলকীয়া ৰাখি থৈছো হৰাটোৱে খাব লাগিব এই দুটা ভূত জলকীয়া আৰু সমান হৈছে দে আপোনালোকে কমেন্ট কৰি জনাব যদি হেৰি হৈছে আপোনালোকে কমেন্ট কৰিব আৰু এতিয়া শুৰু হোৱাটো ৰেডি 1 2 3 কে কম আৰু শুৰু হৈ যাব হ'বনে ৰেডি 1 2 3 উৎকামো খাই গৈছো মজা আছে মছলা कैला ना बाबा বুঝি বেয়া মই খতম মই আহি গলো হাৰি গলো আৰু নোৱাৰিছো আৰু চ্যালেঞ্জটো আছিলে এই দুটা খাব লাগিব মই যিহেতু হাৰিলো
কোনটো মাছ আৰম্ভ কৰিম এটা সৰু আছে এটা অলপ ডাঙৰ আছে কিন্তু জলাটো তামাম আছে কোনটো আগত চুৰ কৰিম ক কোনটো ক যিকোনো এটা কহিলে হ'ল আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে দেখি মোৰ ভয় লাগিছে কিন্তু ইয়াৰ পাছৰ কেনেকুৱা হয় চাই দেখক কোনটো এইটো পাছো কওঁ ভাবিলে ভয় লাগে যে পানী খা খাম উঠত পৰিব দে উঠত লাগিলে বহুত জ্বলা নাই ইমান এটা হেৰি মহা খাইলোগে নেকি লাষ্টত ৰখি দে बाय बाय टाटा गुड बाय गया এইটো পলাইছে পুৰিছে ঠাহনি পোৱা নাই অৱস্থা বেয়া জলকীয়া খাই পাই আধা ঘণ্টা দেৰি ৰখি ল'লো বহুত পুৰিলে মই কৈছোঁ নহয় বহুত পুৰিলে আপোনালোকে এনেকুৱা চেলেঞ্জ নকৰিব বহুত বেয়া হৈ গৈছে আৰু এনেকুৱা চেলেঞ্জ নকৰিব আপোনালোকে ভোট জলকীয়া চেলেঞ্জ নকৰিব আৰু যিসকলে পাৰে সিহঁতি কৰিব পাৰিব বাৰু মইতো একেবাৰে জলকীয়া খাব নোৱাৰোঁ মই ভাতৰ লগতো খুব কম জলকীয়া খাওঁ আৰু বহুত কিবা লাগি গ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানতে সাৰিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে কিবা অকণমান হ'লেও পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো অল কৰি থ'ব নতুন নতুন ব্লগ ভিডিঅ' আহি আছে আৰু আপোনালোকে যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব পেজটো ফ'ল' কৰিব আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা গুটামটো অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম বাই বাই